বন্ধুসকল আপোনালোকে যদি হোৱাটছএপ ইউজ কৰে বা হোৱাটছএপৰ যিকোনো গ্ৰুপত আছে আপোনালোকৰ বাবে এটা খবৰ জনাবলৈ পাই মই দুখিত হৈছোঁ যে চাইনিজ হেকাৰসকলে আপোনালোকৰ হোৱাটছএপত ডাটা চুৰি কৰিব বা হোৱাটছএপ হেক কৰিবলৈ আহিছে। আপোনালোকৰ যদি কোনোবা গ্ৰুপত +86 দি পেলাই কোনোবা নাম্বাৰ এড হৈ আছে আপোনালোকে তাৰ পৰীক্ষা কৰক আৰু আপোনালোকৰ সোমাই থকা গ্ৰুপবোৰ চেক কৰক যে কোন গ্ৰুপৰ পৰা ওলাইছে আৰু কোন গ্ৰুপলৈ সোমাইছে। যদি +86 দি কোনোবা নাম্বাৰ আপোনালোকৰ গ্ৰুপত সোমাই আছে তেনেহ'লে আপোনালোকে অতি সোনকালে এডমিটক কৰি পেলাই সেইটো ৰিমুভ মাৰক। আপোনালোকে আৰু যদি কোনোবাই পাৰ্চনেলিও আপোনালোকক +86 পৰা নাম্বাৰ মেছেজ কৰে আপোনালোকে তুৰন্তে আপোনালোকৰ হোৱাটছএপটো ডিলিট কৰি পেলাই আকৌ ইনষ্টল কৰক। তাৰ বাহিৰেও আপোনালোকৰ কিছুমান এপ আছে, সেই এপখিনিও আপোনালোকে ইয়াত ইউজ নকৰিব। এপখিনিৰ নাম মই ভিডিঅ'টো শেষৰফালে ক'ম। এইটো কথাটো হৈছে আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এটা মেছেজ আহিছে যে চাইনিজ হেকাৰসকলে আপোনালোকৰ ডাটা চুৰ কৰিবলৈ হোৱাটছএপৰ এটা ধাৰ হিচাপে লৈছে। আপোনালোকে ভাবিছে চাগে যে মই অমুকলৈ যাওঁ অমুকলৈ চাট কৰোঁ, মোৰনো কি হ'ব। তেনেকৈ আপোনালোকৰ বহুত বিজনেছ ইছ্যু আছে। তেনেকৈ যদি আপোনাৰ 100 মানুহৰ ডাটা চুৰ কৰে, আপোনালোকে নেটত কি চাৰ্চ কৰে, কি নকৰে, আপোনালোকৰ তাত বিজনেছৰ বহুত ফাইদা আছে। যদি আপোনালোকে এটা বস্তুৰ বিষয়ে আপোনালোকে বহুতে চাৰ্চ কৰে, তেনেকৈ বহুত আপোনালোকে প্ৰডাক্ট তেনেকৈ লঞ্চ কৰি পেলাই আপোনালোকৰ বিজনেছত উলিয়াই দিব। আৰু আপোনালোকে যদি সেইটো প্ৰডাক্ট বিচাৰি থাকে, যদি সোনকালে পাই যায় আপোনালোকে কিনিব। তেনেদৰে বহুত বিজনেছ ইছ্যু আছে আৰু বহুত ডাটা চুৰি কৰি আপোনালোকৰ চাৰ্ভাৰ হেক কৰি দিব পাৰে। ইণ্ডিয়াৰ বহুত প্ৰব্লেম হ'ব। এতিয়া মই আপোনালোকক ইয়াৰ লিষ্টখন কম, আপোনালোকে ভালকৈ শুনিব। এইখিনি যদি এপ আপোনালোকৰ মোবাইলত আছে তুৰন্তে আপোনালোকে ডিলিট কৰক। উইবো আছে, উইচাট, শ্বেয়াৰ ইট, UC নিউজ, UC ব্ৰাউজাৰ, বিউটি প্লাছ, নিউজ ডগ, ভিভা ভিডিঅ', পেৰেল স্পেচ, APUS ব্ৰাউজাৰ, পাৰফেক্ট ক্ৰপ, ভাইৰাছ ক্লিনাৰ, হাই চিকিউৰিটি লেপটপ, আপোনাৰ CM ব্ৰাউজাৰ, MI কমিউনিটিও আছে, ডিউ ৰিকৰ্ডাৰ আছে, ভল্ট হাইড আছে, ইউকেম মেকআপ, MI ষ্ট'ৰ আছে, কেটছ ক্লিয়াৰ, ডিউ এপ ষ্টুডিঅ' আছে, ডিউ বেটাৰী ছেভাৰ আছে, ডিউ ক্লিনাৰ আছে, ডিউ প্ৰাইভেচি আছে, 360 চিকিউৰিটি আছে, ডিউ ব্ৰাউজাৰ আছে, ক্লিন মাষ্টাৰ আছে, আপোনাৰ বাইডিউ ট্ৰেন্সলেট আছে, বাইডিউ মেপ আছে, ৱণ্ডাৰ কেমেৰা আছে, ES ফাইল আছে, ES ফাইল এক্সপ্ল'ৰাৰ আছে, ফটো ৱণ্ডাৰ আছে, QQ ইণ্টাৰনেশ্যনেল আছে, QQ মিউজিক, QQ মেইল, QQ প্লেয়াৰ, QQ নিউজ ফিড, উইচ চাইন আছে, QQ চিকিউৰিটি চেণ্টাৰ, চেল্ফি চিটি, মেইল মাষ্টাৰ, মাই ভিডিঅ', কল Xiaomi, QQ লাঞ্চাৰ। বন্ধুসকল এইখিনিয়ে যদি আপোনালোকৰ মোবাইল আছে তুৰন্তে ডিলিট কৰক। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু হোৱাটছএপত যদি কোনোবাই +86 মনত ৰাখিব, +86 নহয়, +86 নম্বৰ যদি আপোনালোকৰ কোনোবাই হোৱাটছএপত মেছেজ কৰে বা গ্ৰুপত আছে আপোনালোকে তুৰন্তে এডমিটক কৰি এইটো ৰিমুভ মাৰক আৰু আপোনালোকৰ হোৱাটছএপটো আনইনষ্টল কৰি আকৌ ইনষ্টল কৰক।